নমস্কাৰ, মোৰ নাম শ্ৰী মিলনজ্যোতি গোস্বামী। আমি আজি প্ৰায় 14 ফুটৰ ডাঙৰকৈ আমি জুবিন দাক আমি মানে আঁকিছোঁ। আমাৰ আজি ইয়াত মানে বিৰিণা বিহু আছিলে, সেই বিহুতে আমি ছবিখন উন্মোচন কৰিছোঁ। উন্মোচক হিচাপে চিলাপথাৰৰ পৰা আহিছিলে মিণ্টু মহন্ত ছাৰ আৰু লগতে আমাৰ কাকৰিয়াজগড় আৰ্ট একাডেমীৰ মিণ্টু মহন্ত ছাৰক উন্মোচক হিচাপে মতা হৈছিল জুবিন দাৰ ছবিখন উন্মোচন কৰিবলৈ। প্ৰশান্ত বৰা ছাৰ উপস্থিত আছিল বিৰিণাৰ বিহু মঞ্চত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে। মিণ্টু মহন্ত ছাৰ আৰু প্ৰশান্ত বৰা ছাৰ এওঁলোক দুজনে আমাক ছবি শিকাইছিল। আৰু আমি এই ছবিখন আঁকিবলৈ প্ৰায় আমাৰ 1-1.5 মাহ লাগিছে। আমি 3জন ছাত্ৰ ছাত্ৰীয়ে মিলি এই ছবিখন আমি আঁকিছোঁ। 3জন ছাত্ৰ ছাত্ৰী নামটো মই ক'লোৱে, মিলনজ্যোতি গোস্বামী আৰু আছিলে লক্ষীন্দ্ৰ নাথ আৰু ময়ূৰী গোস্বামী। আমি প্ৰায় এই ছবিখন আঁকোতে 126টা পেজ জইন কৰি আমি এই ছবিখনত কোনো পেঞ্চিল ব্যৱহাৰ কৰা নাই, কোনো কলম ব্যৱহাৰ কৰা নাই, কোনো কালাৰ ব্যৱহাৰ কৰা নাই। আমি অকল এই ছবিখন আঁকিছোঁ অকল আমি এঙাৰ ব্যৱহাৰ কৰি, আৰু আমাৰ ইয়াত কোনো মানে আৰু বেলেগ ধৰণৰ একো বস্তু ব্যৱহাৰ নাই। অকল আমি এঙাৰ ব্যৱহাৰ কৰি ছবিখন আমাৰ মাজত আমি প্ৰদৰ্শনী হিচাপে কৰিছোঁ। আজি আমাৰ মানে বহুত ভাল লাগিছে, কাৰণ আজি ভণ্টি তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ময়ূৰী গোস্বামী। হয়, আজি তোমালোকে মানে কেইজন ছাত্ৰ ছাত্ৰীয়ে ছবিখন আঁকিছা? আমি 3জন ছাত্ৰ ছাত্ৰী মিলি এই ছবিখন আঁকিছোঁ। হয়, নামকেইটা? মিলনজ্যোতি গোস্বামী আৰু মোৰ নামটো এবাৰ লক্ষীন্দ্ৰ নাথ। হয়, তোমালোকে মানে কেইখন পেজত আঁকিছিলা? আমি 126খন পেজত আঁকিছোঁ। হয়, তাৰপৰা তোমালোকে কিহে আঁকিছা এখন ছবি? এঙাৰ, আমি কোনো ধৰণৰ ইয়াত পেঞ্চিল ইউজ কৰা নাই। আৰু আজি আমাৰ বহুত ভাল লাগিছে, যিহেতু আমি জুবিন দাৰ ছবি আঁকিছোঁ। হয়, জুবিন দা আমাৰ প্ৰতিজন মানুহৰ বাবে হিয়াৰ আমঠু। হয়। আৰু তোমালোকৰ আজি ইয়াত লগতে মানে বিহু ফাংচনো পাতিছিলে? বিহু ফাংচন পাতিছে, বিৰিণা বিহু। হয়, চতুৰ্থ বাৰ্ষিক বিহু। 10 বাৰ্ষিক বিহু পাতিছে। হয়, তোমাৰ আজি এই ছবিখনৰ প্ৰতি মনোভাৱটো কেনেকুৱা? আজি আমি বহুত মানে সুখী অনুভৱ কৰিছোঁ। আমাৰ এইটো বহুত দিনৰ পৰা আশা আছিলে, আজি সেই সপোনটো আমাৰ পূৰণ হ'ল। আজি বহুত ভাল লাগিছে। তোমালোকৰ আঁকোতে মানে কিমান মাহ লাগিলে? আমাৰ এমাহমান লাগিছে। আৰু মই আপোনালোকৰ পৰা এইটোৱে আশা কৰিম, যাতে আপোনালোকে আমাক আশীৰ্বাদ কৰে, ভৱিষ্যতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ, আমাৰ অঞ্চলটোৰো নাম হয়। সকলোৱে আশীৰ্বাদ কৰক, সেয়াই কামনা কৰিছোঁ। মিলনজ্যোতি গোস্বামী আৰু ময়ূৰী গোস্বামী। আমি কষ্ট হৈছিলে অলপ, আমি জুবিন দাৰ ছবিখন আঁকোতে আমাৰ কষ্ট হৈছিলে, কিন্তু আমি কষ্ট বুলি ক'ব নোৱাৰোঁ আমি, কাৰণ জুবিন দাৰ ছবিখন আঁকিছিলোঁ। তোমালোকে কেইটা পেজত আঁকিছিলা? আমি 126খন হ'ব। আমি গোটেইখিনি এঙাৰে ইউজ কৰিছোঁ, পেঞ্চিল এডালো ব্যৱহাৰ কৰা নাই। আৰু কোনোবা ৰং ব্যৱহাৰ কৰিছিলা নি? ৰং আমি হোৱাইটনাৰ এনেকৈ ব্যৱহাৰ কৰিছিলোঁ, এই বগা মাজত আঁকিবলৈ। সেইটো মানে হাইলাইট দিবলৈ তোমালোকে ব্যৱহাৰ কৰিছিলা? হাইলাইট দিবলৈ ব্যৱহাৰ কৰিছিলোঁ। আজি তোমাৰ এনে মনোভাৱটো কেনেকুৱা? অনুভৱ ভালেই লাগিছে, কিন্তু জুবিন দাৰ পালে আৰু ভাল লাগিলেহেঁতেন। 126টা পেজ আমি টুকুৰা টুকুৰকৈ 3জন ছাত্ৰ ছাত্ৰীয়ে মিলি প্ৰায় 14 ফুটৰ এখন ছবি অংকন কৰিলোঁ। এখন ছবি আঁকোতে আমাৰ প্ৰায় 1-1.5 মাহ লাগিল, কিন্তু এই ছবিখন আঁকোতে আমাৰ ভাগৰ নালাগিল, কাৰণ এই ছবিখনেই হ'ল জুবিন দাৰ ছবি। কাকৰিয়াজগড় হাইস্কুলৰ খেলপথাৰতে অনুষ্ঠিত হৈছিল বিৰিণা বিহু, আৰু তাতে আমি এই জুবিন দাৰ বৃহৎ আকাৰৰ ছবিখন উন্মোচন কৰিছিলোঁ। উন্মোচন কৰিবলৈ আহিছিল চিলাপথাৰৰ পৰা মিণ্টু মহন্ত ছাৰ, লগতে আছিল স্থানীয় আমাৰ কাকৰিয়াজগড় আৰ্ট একাডেমীৰ প্ৰশান্ত বৰা ছাৰ। বিৰিণা বিহুৰ কমিটিৰ প্ৰত্যেকজন মানুহেও আমাক সহায় কৰিছিল এই ছবিখন উন্মোচন কৰাৰ দিনা। যিহেতু এইখন বহুত ডাঙৰ এখন ছবি আছিল, সেইবাবে ছবিখন আমি আঠা লগাওঁতেও অলপ সময়ৰ প্ৰয়োজন হৈছিল। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, যাতে এনেকুৱা আমি ডাঙৰ কাম আৰু আমাৰ হাতত আমি ডাঙৰ কাম দ্বিতীয়বাৰ হাতত ল'ব পাৰোঁ। এই ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰে নে নকৰে নাজানো, কিন্তু কমেণ্টত আপোনালোকে নিশ্চয় লিখি থৈ যাব জয় জুবিন দা বুলি।